মানুহ চাওক এফালে দেওবাৰ আৰু আজিৰ দিনটোত দেওবাৰ গতিকে আপোনালোকে আজি দক্ষিণপাট সত্ৰত মানুহৰ ভক্তৰ সমাগম দেখি আপোনালোকে আচৰিত হ'ব হয়তো গাড়ী লাইন চাওক মই দেখাই দিছোঁ অজস্ৰ গাড়ী আছে আৰু এইখন হৈছে দ্বিতীয়খন প্ৰৱেশদ্বাৰ যিহেতু মূল প্ৰৱেশদ্বাৰেদি মই সোমোৱা নাই মই পিছেদি সোমাইছোঁ আৰু গাড়ী চাওক আপোনালোকে নমস্কাৰ পুনৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান আহিছোঁ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰলৈ পুনৰ আহিলোঁ কিয় আহিলোঁ মই সকলোখিনি কথা কৈ আছোঁ এইফালে আমাৰ আজি মইনাৰ জন্মদিন মোৰ ভতিজা মইনাৰ জন্মদিন গতিকে তাৰ জন্মদিনৰ উপলক্ষে আমি ইয়াত এভাগি সেৱা ল'বলৈ আহিছোঁ আৰু আপোনালোকো আশীৰ্বাদ কৰিব যাতে সি অনাগত দিনবোৰ তাৰ ভালে যায় আৰু ব'লক আমি প্ৰথমতে সেৱা কৰি লওঁ সেৱা সৎকাৰ কৰি আমি সত্ৰৰ আজি মাঘৰ পূৰ্ণিমা যিহেতু আৰু সত্ৰত বহুত মানুহ আছে মই সকলোখিনি দেখাই আছোঁ চব শহাপহু ইয়াত বহুত শহাপহু আছে কিন্তু গাঁতত সোমাই আছে প্ৰায়বোৰ শহাপহু আৰু কাষতে এয়া আপোনালোকে দেখিছে হৰিণাও সংখ্যা আছে যথেষ্ট যিহেতু সেই ভিতৰৰ ফালে সোমাই আছে সেইটো কাৰণে ওলাই অহা নাই খাবৰ সময়তহে ওলাই আহে কেৱল আৰু এয়া চাওক অজস্ৰ ইয়াত মানুহ আছে ভক্তৰ সমাগম হৈছে যিহেতু আজি দেওবাৰ পূৰ্ণিমা এইফালে মাঘৰ পূৰ্ণিমা আৰু দুয়োটা দিন মিলি গৈছে সেইটো আজি যথেষ্টখিনি আপুনি যেনিয়ে চায় তেনে আপুনি যথেষ্টখিনি ভক্তৰ সমাগম দেখিব ইয়াত আপোনালোকে চাওক আৰু এইপিনে হৈছে এইখন হৈছে মূল প্ৰৱেশদ্বাৰ মই মূল প্ৰৱেশদ্বাৰেদি নাই সোমোৱা কিন্তু মই পিছৰ যোনখন প্ৰৱেশদ্বাৰ আছে পিছেদি সেই প্ৰৱেশদ্বাৰেদি মই সোমালোঁ আৰু চাওক আপোনালোকে যেনিয়ে চাই কেৱল আৰু আমাৰ সেয়া সৎকাৰ কৰি হৈ গ'ল বৰ্তমান আৰু সত্ৰৰ কিছু পৰিৱেশ আপোনালোকক দেখালোঁ আজি যিহেতু যথেষ্ট মানুহ গতিকে আমিও আজি সত্ৰৰ পৰা এতিয়া বিদায় ল'লোঁ আমাৰ মইনা জীয়কলি হৈ অকণমান সেৱা সৎকাৰ কৰিলোঁ আৰু এইসমূহ হৈছে সত্ৰৰ পুখুৰীসমূহ আৰু আপুনি যিসমূহ বহা আছে সেই বহাসমূহৰ প্ৰত্যেকখন বহাৰ সন্মুখত একোটাকৈ পুখুৰী আছে আৰু অজস্ৰ ডাঙৰ ইয়াত মাছ আছে আৰু চাওক কি এটা সুন্দৰ পৰিৱেশ আপুনি যেনিয়ে চাই কেৱল এটা সুন্দৰ পৰিৱেশ আৰু এইটো মিউজিয়াম বনাই থকা হৈছে এইটো নতুনকৈ বনাই আছে সম্পূৰ্ণ হৈ উঠা নাই আগৰ ভিডিঅ'ত যে মই আপোনালোকক দেখাইছিলোঁ বৰটোপ আৰু বিভিন্ন ধৰণৰ মানে বস্তুবিলাক সেই বস্তুবিলাক এই মিউজিয়ামটোলৈকে অনা হ'ব দাদা জন্মদিন নি আজি দাদা লাজ কৰিছে দেখোন ৰাতিলৈ কিবা খুৱাবি নি নোখোৱা সত্ৰতে শৰাইখন দি আজৰি কৰি থ সত্ৰত শৰাই জন্ম প্ৰত্যেকটো জন্মদিনৰ দিনা মইনাৰ প্ৰত্যেকটো জন্মদিনৰ দিনা সত্ৰত শৰাই ভাগ এইটো কাৰণে দিয়া হয় যে আমি এইখন সত্ৰৰে শিষ্য আৰু এই যাদৱাই শ্ৰীচৰণত প্ৰত্যেক বছৰে আমি এভাগে শৰাই দিওঁ আৰু তাৰ জন্মদিনৰ দিনা আৰু এনেকৈ তাৰ জন্মদিন পালন কৰা হয় প্ৰত্যেকটো বছৰে এনেকৈ জন্মদিন পালন কৰা হয় আৰু তাৰ অকণমান নিশ্চয় আপোনালোকক দেখালোঁ চাই কেনে পালে নাজানো আৰু আপোনালোককো এটা কথা কৈছোঁ যে আপোনালোকৰ আশীৰ্বাদ কৰক তাৰ যাতে আহিব লগা দিনবোৰ ভালে কুশলে যায় আৰু বৰ্তমান সত্ৰৰ পৰা আহি আছোঁ আৰু আপোনালোকে মানুহ দেখিছে গাড়ী দেখিছে আজি সত্ৰৰ মানে কি মাঘ মাহ ইফালে মাঘ মাহৰ দেওবাৰ পৰা আজি দিনটো দেওবাৰ পৰিছে আৰু দেওবাৰৰ দিনটোত অজস্ৰ এনেকৈ মাঘ মাহত ভিৰ দেখিবলৈ পোৱা যায় আৰু প্ৰত্যেকটো দেওবাৰতে এনেকৈ ভিৰ পৰিছে আৰু যিহেতু মাঘৰ পূৰ্ণিমাও
কিন্তু পূৰ্ণিমাৰ দিন আটাইকেইটা শুভ দিন মিলি গৈছে আৰু এইফালে দেওবাৰ পৰিছে আৰু এনেকৈ যথেষ্ট মানুহৰ ভিৰ পৰিলক্ষিত হয় আৰু প্ৰত্যেকখন আপোনালোকে দেখিলে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত প্ৰত্যেকখন বহাতে ইয়াত যিমানকেইখন বহা আছে প্ৰত্যেকখন বহাতে আপোনালোকে অজস্ৰখিনি আপোনালোকে মানুহ ইয়াত দেখিবলৈ পাব। পথৰ পৰা মই যোনটো অতিথি বৰবিলা পথেৰে আহি আছোঁ, পথটো ইমানেই সুন্দৰ, মানে ৰাস্তাটো খলাব মান যদিও মানে আপোনাৰ তাৰ পৰিৱেশটো কিবা এটা ভাল লগা পৰিৱেশ। এইখিনিতে এটা কথা কওঁ যে আপোনালোকে বহুতে হয়তো সুধিব বিচাৰিব যে মই দক্ষিণপাট সত্ৰলৈ ইমান বেছিকৈ কিয় আছোঁ। আচলতে দক্ষিণপাট সত্ৰ হ'ল আমি দক্ষিণপাট সত্ৰৰ শিষ্য আৰু দক্ষিণপাট আমি শৰণ ভোজন লোৱা হয় আৰু সত্ৰাধিকাৰগৰাকী হৈছে আমাৰ গুৰু, গতিকে আমি সত্ৰখনলৈ সেইটো কাৰণে আমি বেছিকৈ আহিব লগা পৰে। আৰু ঘৰত যদি কিবা তেনেকুৱা মাংগলিক কিবা কাৰ্য কৰা হয়, বিয়া হওক অন্য কিবা অনুষ্ঠানেই হওক বা জন্মদিনেই হওক, আমি প্ৰথমে এভাগে শৰাই যাৰপৰাই শ্ৰীচৰণত আমি অৰ্পণ কৰোঁ, তাৰপিছতহে আমি বাকীখিনি কাৰ্যসূচী আমি হাতত লওঁ। আৰু আমি বুলিয়ে নহয়, এই সত্ৰখনৰ যিসকল শিষ্য আছে প্ৰত্যেকজন শিষ্যই তেনেকুৱা এটা মনোভাৱেৰে এই সত্ৰখনলৈ আহে, যাৰপৰাই শ্ৰীচৰণত সেৱা জনাই সকলোৱে যাতে বছৰটো ভালে কুশলে যায়। আৰু আজিৰ ভিডিঅ'টো ইমানে আছিল, ধন্যবাদ।